নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি তুমি সূৰ্যৰ দৰে উজ্জ্বল হ'ব খোজা তেন্তে তুমি প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ শিকা। এইষাৰ কথা মোৰ নহয়, এইষাৰ কথা কৈছিল তামিলনাডুৰ এটা অল্প শিক্ষিত পৰিয়ালত জন্ম লাভ কৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰা, মিছাইল মেন ৰূপে খ্যাত আৰু নিতৌ 18 ঘণ্টাকৈ কাম কৰা আৰু বিফলতা অৰ্থাৎ ফেইলক ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং ৰূপে গণ্য কৰা মহান ব্যক্তিগৰাকী। ভালকৈ মন দি শুনক, তেওঁ ফেইল শব্দটো কৈছিল যে ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং। আহকচোন তেতিয়াহ'লে আমি এই বিখ্যাত ব্যক্তিগৰাকীৰ বিষয়ে আজি অলপ আলোচনা কৰোঁ। প্ৰথম কথা, তেওঁৰ সম্পূৰ্ণ নামটো ইংৰাজী বৰ্ণমালাৰ 31টা আখৰেৰে গঠিত, আবুল পকিৰ জৈনুল আবেদিন আব্দুল কালাম। তেখেতৰ LP স্কুলীয়া শিক্ষাৰ বিষয়ে নকওঁ, মই তেখেতৰ কলেজীয়া জীৱনৰ পৰাই আৰম্ভ কৰিছোঁ। তেখেতে প্ৰথমতে ফিজিক্সত মেজৰ লৈ BSc কৰিছিল, অৰ্থাৎ তেখেতে ইঞ্জিনিয়াৰিং বোলা যে কিবা এটা বস্তু আছে সেইটো কথা তেতিয়া তেওঁ বুজি নাপাইছিল। সেইকাৰণে প্ৰথমে তেওঁ ফিজিক্সতে BSc কৰিলে। পাছত যেতিয়া ইঞ্জিনিয়াৰিঙৰ বিষয়ে জানিলে, MITৰ চিটৰ কাৰণে তেখেতে ফৰ্ম পোৱালে। পাছত যেতিয়া তেওঁ MITত চিলেক্ট হ'ল, MITত এৰ'স্পেচ ইঞ্জিনিয়াৰিং তেওঁৰ বিষয় হিচাপে লৈ তেওঁ ইঞ্জিনিয়াৰিং পঢ়া আৰম্ভ কৰিলে। পাছত তেখেতে প্ৰথমতে DRDOত কাৰ্যনিৰ্বাহ কৰিছিল, পাছত ইছৰ'। ভাবকচোন, ইছৰ'ত তেখেতে কাম কৰিবলৈ পাইছিলগৈ। তেখেতে তাত কাম কৰি থাকোঁতে প্ৰথমতে SLV অৰ্থাৎ ছেটেলাইট লঞ্চ ভেহিকল নামৰ উপগ্ৰহ উৎক্ষেপণ কৰা যিটো যন্ত্ৰ, সেই যন্ত্ৰ নিৰ্মাণ কৰিছিল। পাছত সেইখিনি কৰাৰ পিছত ভাৰতৰ ওচৰত মিছাইল নাছিল কোনো সেই সময়ত, কিন্তু কাষৰ চাইনা হওক পাকিস্তানৰ নিহত মিছাইলৰ ক্ষেত্ৰত আগবাঢ়ি গৈছিল। সেইটো কাৰণে আব্দুল কালামে ভাবিলে যে ভাৰতেও মিছাইলৰ ক্ষেত্ৰত কিছু কাম কৰিব লাগে। সেইকাৰণে আব্দুল কালামে ইণ্টিগ্ৰেটেড গাইডেড মিছাইল, অৰ্থাৎ আপুনি মিছাইলটো আমুক জেগালৈ পঠিয়াওঁ বুলি ভাবি নিজেই ইয়াত কণ্ট্ৰল কৰি জেগাটোলৈ পঠিয়াব পাৰে, তেনেকুৱা মিছাইল বনোৱাৰ পদক্ষেপ লৈছিল আৰু তেখেত সফল হৈছিল। এইখিনিতে তেখেতৰ এটা সৰু কাহিনী ক'ব বিচাৰোঁ, বৰ ইণ্টাৰেষ্টিং, ভালদৰে শুনিব। তেখেতৰ বয়স আছিল তেতিয়া 8 বছৰ। তেওঁলোকৰ গাঁৱৰ পৰা কেইবা কিলোমিটাৰ দূৰৰ এগৰাকী শিক্ষকে বহুত ধুনীয়া গণিত পঢ়াইছিল। আমিতো হ'লেতো গণিত বিষয়ে বেয়াই পাওঁ, কিন্তু তেখেতে গণিত যথেষ্ট ভাল পাইছিল। সেই শিক্ষকগৰাকীয়ে ক'লে যে ৰাতিপুৱা আজি 4 বজাত গা পা ধুই চাফ চিকুণ হৈ তেওঁৰ ওচৰলৈ আহিব, তেওঁ সদায় 1 ঘণ্টা ফ্ৰী ক্লাছ কৰিব। কালামে এইটো শুনি বৰ ভাল পালে। সেইকাৰণে কালামে ৰাতিপুৱা 3 বজাতে উঠি গা পা ধুই, বতৰ যেনেকুৱাই নহওক, বৰষুণ হওক বতাহ হওক, তেখেতে সেইবোৰ নাচায়, সদায় গৈ 4 বজাত সেই শিক্ষকগৰাকীৰ ওচৰত তেওঁ উপস্থিত হৈছিল। এইদৰে তেওঁ গণিত শিকিছিল। ভাবক, তেওঁ শিক্ষাৰ কিমান স্পৃহা আছিল, ৰাতিপুৱা 4 বজাতে গৈ গণিত শিকিছিলগৈ। তেওঁ যেতিয়া সকলো কাৰ্যকলাপ তেওঁ ইছৰ', DRDO ইত্যাদিত কাৰ্যকলাপ কৰি যেতিয়া তেওঁ ৰিটায়াৰ হ'ল, তাৰপিছত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। বাজপেয়ীয়ে কালামক ফোন কৰি ক'লে এদিন যে আমি নতুন মন্ত্ৰীমণ্ডল তৈয়াৰ কৰি আছোঁ আৰু তোমাক আমি হোম মিনিষ্ট্ৰীৰ পদ দিব বিচাৰোঁ, গতিকে তুমি আহা। কিন্তু কালামে ক'লে, নহয়, মই এই পদ গ্ৰহণ কৰিব নিবিচাৰোঁ, কাৰণ মোৰ এতিয়া বেলেগ কাম আছে। এতিয়া মই কিছু ল'ৰা ছোৱালীক শিক্ষা দিব বিচাৰোঁ, এজন শিক্ষক হিচাপে মই ভাৰতখনক অলপ উন্নত কৰিব বিচাৰোঁ। ভাবক, এখেত আছিল ইমান মহান ব্যক্তি যে তেওঁক যাচি দিয়া মন্ত্ৰী পদটো তেওঁ ৰিজেক্ট কৰিলে আৰু তেওঁ ভাৰতৰ দেশ সেৱাৰ কামত লাগিব বিচাৰিলে। তেওঁ ৰাষ্ট্ৰপতি হৈ থকাৰ দিনত এবাৰ তেওঁৰ গোটেই পৰিয়ালটো তেওঁৰ ৰাষ্ট্ৰপতিৰ ভৱনত থাকিবলৈ আহিলে, চাবলৈ আহিলে, আৰু 3 দিন আছিলেহি সেই ৰাষ্ট্ৰপতিৰ ভৱনত তেওঁৰ সমগ্ৰ পৰিয়ালটো। তেওঁ পৰিয়ালটোক বহুত ভাল পাইছিল, কিন্তু তাতকৈ ভাল পাইছিল নিজৰ দেশখনক। তেওঁ সেই 3 দিন যিমানখিনি পৰিয়ালৰ লোক আছিলে প্ৰত্যেকৰে খাতিৰ ৰাখিবলৈ ধৰিলে, প্ৰত্যেকৰ কাৰণে কিমান খৰচ হ'ল, আৰু শেষত যেতিয়া গ'লগৈ, মই ঠিক পাহৰিলোঁ, মোটামুটি 3 লাখ মান টকাৰ খৰচ হৈছিল, আৰু সকলো খৰচ তেওঁ নিজেই বহন কৰিছিলে। তেওঁ চৰকাৰৰ কোনো ধন বহন কৰিবলৈ বিচৰা নাছিল। ভাবক, কিমান উচ্চ চিন্তাৰ ব্যক্তি আছিল এগৰাকী। এই মহান মনীষীগৰাকীৰ পৰা আজিৰ যুগৰ সমাজে, আজিৰ ছাত্ৰ ছাত্ৰীসকলে আৰু প্ৰধানতঃ আজিৰ ৰাজনীতিকসকলে বহুত কথা শিকিবলগীয়া আছে। মই তেখেতৰ জীৱনৰ 2টা অতি সৰু কাহিনী ক'লোঁ, যিকেইটাৰ পৰা আমি যথেষ্ট শিক্ষা লাভ কৰিব পাৰোঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।